আসসালামু আলাইকুম নে সালামুন আলাইকুম কোনটো পদ্ধতি সঠিক আজি আমি কুৰাণ আৰু হাদিছৰ গ্ৰন্থৰ পৰা বিষয়টো জানিবলৈ চেষ্টা কৰিম ইনশাআল্লাহ। তাৰ আগতে ক'ব খুজিছো যে দুয়োটা বাক্যৰ মাজত অৰ্থৰ ফালৰ পৰা বিশেষ একো পাৰ্থক্য নাই। দুয়োটাৰ অৰ্থ হ'ল তোমালোকৰ ওপৰত শান্তি অৱতীৰ্ণ হওক। আৰু দুয়োটা বাক্যৰ মাজত শব্দগত পাৰ্থক্য বিশেষ একো নাই, কেৱল দুটা বৰ্ণৰ পাৰ্থক্য, আলিফ আৰু লাম বৰ্ণ। এই বৰ্ণ দুটা মূলত আৰবী ভাষাৰ ডেফিনিট আৰ্টিকেল। যদিও আমাৰ ভাৰত উপমহাদেশৰ মুছলমানসকলৰ মাজত আসসালামু আলাইকুম বাক্যটো বেছিকৈ প্ৰচলিত, কিন্তু কুৰাণ আৰু হাদিছৰ গ্ৰন্থত দুইটা বাক্য উল্লেখ আছে, অৰ্থাৎ দুইটা বাক্য শুদ্ধ। পবিত্ৰ কুৰাণ যদি আমি পঢ়ি চাওঁ তেন্তে অধিকাংশ স্থানতে আমি সালামুন আলাইকুম বাক্যটো উল্লেখ থকা দেখা পাওঁ। যেনে পবিত্ৰ কুৰাণৰ 6 নম্বৰ অধ্যায়ৰ 54 নং আয়াতত উল্লেখ আছে। আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ইমান পোষণ কৰে, সিহঁতে যেতিয়া তোমাৰ ওচৰত আহে তেতিয়া সিহঁতক তুমি কোৱা সালামুন আলাইকুম, তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক। ঠিক তেনেকৈ কুৰাণত বিভিন্ন স্থানত আলিফ লাম শব্দ সহকাৰে সালাম দিয়া ব্যৱহৃত হৈছে। উদাহৰণস্বৰূপে চাওক কুৰাণ 20 নং সূৰা আয়াত নং 47, একেদৰে 19 নং সূৰাৰ 33 নং আয়াত, একেদৰে 4 নং সূৰাৰ 94 নং আয়াত চাব পাৰে। এতিয়া হওক নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পবিত্ৰ বাণীত দুয়োটা বাক্যৰ ব্যৱহাৰ। প্ৰথমে চাওক আসসালামু আলাইকুম বাক্যৰ উল্লেখ। সহিহ বুখাৰীৰ 3326 নং হাদিছ আৰু 6227 নং হাদিছ দুটা চাব পাৰে। অন্যান্য গ্ৰন্থৰ উদ্ধৃতিৰ বাবে এইটো তালিকা চাওক। এতিয়া আহোঁ হাদিছৰ গ্ৰন্থত সালামুন আলাইকুম বাক্য ব্যৱহাৰৰ উদাহৰণ। হাদিছ নম্বৰসমূহ মিলাই চাব, লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে। কেতিয়াবা সুন্নত অনুসৰি সালামুন আলাইকুম বুলিও সালাম দিবলৈ চেষ্টা কৰক, যাতে দুয়োটা বাক্যৰ ওপৰত আমল হৈ যায়। ভুল ত্ৰুটি ক্ষমা সুন্দৰ দৃষ্টিত চাব। ধন্যবাদ। সালামুন আলাইকুম।